Good morning, sir. Okay, good morning. বাকি তুমি অকলে দে ছাৰ সৌৰভ পূজাৰ পাছত আহিব আৰু নয়ন ডেৰগাঁও গ'ল চালা বাচি গ'ল সিহঁত দুটা ছাৰ এই বাচি গ'ল মানে এই গম পাবি ৰ আচ্ছা এই দুৰ্গা পূজা কেতিয়াৰ পৰা ছাৰ 22 তাৰিখৰ পৰা আচ্ছা এই পূজাত তহঁতি কি কৰিব লাগে ছাৰ পূজাত আমি চাওমিন খাব লাগে পূজা কৰিব লাগে তাৰপিছত জেলেপি খাব লাগে আৰু পিষ্টল কিনিব লাগে নহয় পূজাত তহঁতি হোমৱৰ্ক কৰিব লাগে কি আচ্ছা লিখ হোমৱৰ্ক কেইটা মেথছৰ চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 চেপ্টাৰ 4 ছাৰ কিন্তু আৰু আছে তহঁতি চলন্ত গাড়ীখনৰ পৰা পাম উলিয়াই আকৌ গাড়ীখনৰ মুখেৰে পাম ভৰাই এটা প্ৰজেক্ট কৰি দেখুৱাব লাগিব ৰবা শুনা আচলতে ছাৰ মই গম পাওঁ আপুনি ধেমালি কৰি আছিল বুলি ছাৰ মই ভালকে গম পাওঁ আপুনি হোমৱৰ্ক নিদিয়ে হয় নে ছাৰ হেপী দুৰ্গা পূজা থেংক ইউ ছাৰ ছাৰ মই গম পাওঁ আপুনি কেতিয়াও হোমৱৰ্ক নিদিয়ে ছাৰ পূজা চাবলৈ আহিব শুৱালগুৰি হেপী দুৰ্গা পূজা ইয়াৰ ওপৰত তহঁতি 3খন ৰচনা আৰু লিখি আনিব লাগিব